পিজিআৰ ভিজিআৰ বিষয়ে কিবা ক'ব নেকি? পিজিআৰ ভিজিআৰত অলপমানটো সমস্যা আছে। ইলেকশ্যনৰ পিছত মই ডিফুত আহিম, সকলো ৰাইজৰ লগত কথা পাতি সমস্যাটো সমাধান কৰিম আৰু নতুন মানুহ কাৰ্বি আংলঙত আহিব নালাগে। যিটো বসবাস কৰি আছে তেখেতক পঠিয়াই দিব। এতিয়া চবৰ লগত আপোনালোককো মাতিম, একেলগে বহি ৰাউণ্ড টেবুল ডিছকাশ্যন কৰি এইটো চল্ভ কৰি দিম প্ৰব্লেমটো। হ'ব, পুলিচে কথা পাতি আছে। মেঘালয় পুলিচক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে পানিছমেণ্ট দিয়ে ক্ৰাইম যোনে কৰিছে, কিন্তু এতিয়া অসম পুলিচৰ জুৰিডিকশ্যন নহয়, মেঘালয় পুলিচৰ জুৰিডিকশ্যন। আমি তেওঁলোকক টেক আপ কৰিছোঁ। 3 লাখটোতো সদায় জিকো, এইবাৰ 4 লাখৰ কাৰণে ট্ৰাই কৰি আছোঁ। হৰেণ সিং বেদকৈ আমি কিয় পাম? আগতেতো ক্লেণ্ডন ইংটি আমাৰ লগত নাছিল, হয় নহয়? হৰ সিং ইংটি আগত নাছিলে, এতিয়া ল'ৰা এতিয়া আমাৰ লগত জইন কৰিলে। আমাৰ ডেইলি 3,000 to 4,000 জইনিং হৈ আছে। আৰু আগতে কাৰ্বি আংলঙত ইমান কামো হোৱা নাছিল, এতিয়াতো কামো বহুত বাঢ়ি গ'ল আৰু এতিয়া আমাৰ টিমটো বহুত ষ্ট্ৰং হৈ গ'ল। সেইকাৰণে মই ভাবোঁ অসমৰ চব চিটতে যোৱাবাৰতকৈ আমি বেছি ভোটত দিম। এইটো অলৰেডি আমাৰ চেংচন হৈ গ'ল। পুথৰিৰ পৰা দকমকা ভিতৰেদি হ'ব 300 crores আমি চেংচন কৰিছোঁ। আজি ভূপেন বৰাই কৈছে এতিয়ালৈকে 47টা এছেম্বলি মানে 5টা সমষ্টিৰ 47টাৰে নিৰ্বাচন হৈ গ'ল। 5টা সমষ্টি তাৰে তেওঁলোকে 40টা এছেম্বলিত বিজয়ী হ'ব। ভূপেন বৰাই নিজে যিটো সমষ্টিৰ ভোটদান কৰে সেই সমষ্টিটোত কংগ্ৰেছ জিকক তাকে মই আশা কৰিছোঁ, বেলেগৰ কথা বাদ দিছোঁ। অংগনবাদী অলপ সমস্যা আছে, তেওঁলোকে আন্দোলন কৰি আছে আৰু আপোনালোকে জানে মই দুখত থকাটো ভাল, চিটু টিটু কৰিব নালাগে আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে। মোৰ লগত কথা পাতিলেই মই কৰি দিওঁ, বেয়াটো কৰোঁ, কিন্তু চিটু কৰি থকাটো বেয়া কৰি আছে মই চাব লাগিব। সেইকাৰণে ইলেকশ্যনৰ পিছত চিটুটো অলপমান চিটুৰ পৰা মানুহখিনি গুচাই লৈ আহিব লাগিব, কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন বাচ্চাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয়তো। ট্ৰাইবেল এৰিয়াটো UCC নাথাকে, ট্ৰাইবেল ইজ ফ্ৰী ফ্ৰম UCC। ইংলেণ্ডে আপোনাৰ সমস্যা হ'ব, এইটো দিয়া হ'ব, হ'ব কৰি দিম। ঠিক আছে, তুমি